Good morning everyone. এতিয়া বাজিছে ভাত পানী খাই বৈ আজৰি হ'লো। তাৰপিছত এতিয়া মাৰ ঘৰলৈ যাম বুলি ভাবিছোঁ, মানে বিহু খাবলৈ যোৱা নাছিলোঁ, সেইটো কাৰণে আজি যাম বুলি ভাবিছোঁ। এতিয়া ওলাম আৰু লাহেকৈ, ভাত পানী খোৱা হৈ গ'ল। তাৰপিছত এতিয়া ওলাম আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু তাত গৈ কি কৰোঁ কি নকৰোঁ তাকে দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইজনী আমাৰ খনচাং ৰেডি হৈ গ'ল। কি পিন্ধিছা? ইজনী হাই গৈ দিয়া, হাই গৈ দিয়া, হাই গৈ দিয়া, হাই গৈ। আমি এতিয়া মামাৰ ঘৰ যামগৈ। মামাৰ ঘৰ যাম। মামা যাম ন? ঠিক আছে তেতিয়াহ'লে চাই থাকিব। মই এতিয়া ওলাই মেলি ল'মগৈ আৰু। এতিয়া ওলাই মেলি আজৰি হ'লোঁ, এতিয়া যাম আৰু। এনেকৈ কাপোৰ মেখেলা চাদৰ পিন্ধি আছে চিম্পুলকৈ। আমি পাই গ'লোহি। এতিয়া আমাৰ খনচেঙৰ মামীয়ে চাহ বনাই আছে ন? খনচাঙেদি বিহু খাব আহিছে। কি কিবা দিব এতিয়া খাবলৈ ন? এই মই শুকান পাত দিম। এবাৰ দাঙি ল'ম আহা। দে মই অলপ পিছত কৈ আহোঁ। এইফালে জলকীয়া, ভোট জলকীয়া পুলি লগাই আছে বাৰীত পৰা। কোন বা পানী দিব লাগে নাই ইয়াত? এইবোৰ আলু নেকি? ৰঙালাও এইখিনি চাব। এইফালে আমাৰ বোৱাৰীয়ে বনাই আছে ভাত, চিকেন বনাই আছে। ভাত বনোৱা হৈ গ'ল? কি আছে? কবি ভাজি আছে দিনৰ। এইফালে আছে পানী ভাজি। এয়া জহা চাউলৰ ভাত, নতুন চাউল যে সেইকাৰণে মজা লাগিব আৰু ন? গৰম গৰম ফ্ৰেণ্ডছ, মাৰ ঘৰৰ পৰা আহি পালোহি। ভাত পানী খাই বৈ আহিলোঁ। তাতে ভিডিঅ' কৰা নহ'ল আৰু ভাত পানী খোৱাটো খাই বৈ এতিয়া অলপ হ'ল। এতিয়া আধা ঘণ্টামান আহি পালোহি। তাৰপিছত এইজনী আমাৰ খনচেং টোপনি গ'লগৈ কোচতে। আজি দিনটো নহ'লে, তাই খেলি থাকিলে, সেইটো কাৰণে এতিয়া টোপনি গ'ল। আহি পাই এতিয়া পেটটো মানে কিবা লাগিছে, সেইটো কাৰণে অলপ ফিকা চাহ খাই দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱালৈ বহুত বহুত